welcome back our YouTube channel John Official Prophet. फ्रेंड्स देख सकते हैं आज मैं आया हूँ शिवदल का पास और मैं आगे चल रहा हूँ और आगे का भी वीडियो आप लोगों को कुछ दृश्य आप लोगों को दिखाऊंगा। हेलो बंधुসকল, আজি আছো মই শিৱসাগৰ জিলাৰ ঐতিহাসিক মন্দিৰ পুৰণা মন্দিৰৰ সন্মুখত আছো। ইয়া চাব পাৰে মই আগুৱাই গৈ আছো আৰু সব মানুহসকল আহিছে ইয়াত পূজা কাৰণে পূজা দিব। আৰু ইয়াত চাওক শ্ৰী শ্ৰী বিষ্ণুদৌল সন্মুখত মই আছো আৰু এইখিনিতে চাওক দুজন মানুহে ইয়াত বহি আছে, বহি কথা বতৰা পাতি আছে। ইয়া চাওক আৰু মই আগুৱাই গৈ আছো আৰু মই তাতে এটা ডাঙৰ মন্দিৰ আছে, ইয়া চাব পাৰে। এইখিনি মন্দিৰৰ সন্মুখত যাম আৰু এইখিনিতে চাব পাৰে আন এজন আছে, এইজনে আকৌ ফোনত কথা পাতি আছে। যি কি নহওক আমি আগুৱাই গৈ আছো আৰু আগুৱাই গৈ আপোনাৰ একদম কাষৰ পৰা দেখুৱাম। এইখিনি চাব পাৰে একদম কাষৰ পৰা মানুহবিলাক আহিছে পূজা দিবৰ কাৰণে, পূজা দিলে আৰু কোনোবা ইয়াতে ফটো লৈ আছে আৰু আমি আগুৱাই গৈ আছো। আৰু এইখিনি দৃশ্যটো চাওক, এইখিনি মানুহ আহিছে গোটেই পৰিয়ালৰ সৈতে ইয়াত পূজা দি আছে আৰু চব দুজন ল'ৰা। মই বৰ্তমান শিৱসাগৰ জিলাত আছো আৰু আমাৰ ক্লাবৰ যি ক্লাব আছে আমাৰ লাহোৰ গেট কম্পু স্পৰ্টছ একাডেমি, তো তাৰ পৰা আমি ছাত্ৰ ছাত্ৰী লৈ শিৱসাগৰ জিলাৰ এটা কম্ফু চেম্পিয়নশ্বিপ পাতিছিলে 2023 বৰ্ষত লৈ আহি ইয়াত আমি পাৰ্টিচিপেট কৰাইছিলোঁ। যেতিয়া আহিলোঁ শিৱসাগৰ জিলাত আপোনালোকৰ সৈতে এই ঐতিহাসিক মন্দিৰখন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু চাওক ওপৰফালে কিমান পাৰ চৰাই বহি আছে আৰু তলফালে চাওক মানুহবিলাকৰ কিমান ভিৰ। যি কি নহওক আহক আমি আৰু আগুৱাই যাওঁ, আগুৱাই গৈ আপোনালোকৰ আগুৱাৰ দৃশ্যবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এতিয়া চাওক, এতিয়া মই মানে একদম পূৰা মন্দিৰৰ সন্মুখত আছোঁ আৰু কোনোবাই যদি পূজা দিবলৈ আহে এইফালে মানুহে গৈ পূজা দিয়ে। তেওঁ চাওক কিমান ধুনীয়া পৰিৱেশ আৰু মানুহ পূজা দি আহিছে, কেইজনমান আকৌ ফটো লৈছে আৰু এইখিনি চাওক এইটো সন্মুখৰ দৃশ্য। आप लोगों को पूरा कुछ दिखा दिया, उधर अंदर का जो है सब कुछ आप लोगों को दिखाया। अभी मैं जा रहा हूँ घर, अगली वीडियो में फिर मिलेंगे।